হেল্ল' এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া কিছুমান কটন যোৰা লগতে ছিংগল চাদৰ। এইবিলাক 250 টকাৰ পৰা পাই যাব। খুব ধুনীয়া ধুনীয়া প্ৰিণ্টৰ আৰু কালাৰ কেইটামানহে এতিয়া ষ্টক আছে, বাকীবোৰ প্ৰায় শেষেই হৈ গ'ল। বহুত অৰ্ডাৰ আছিলে এনেকুৱাবিলাক, আৰু এইবিলাক গৰমত পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবল হয়। লগতে যিহেতু প্ৰাইচটো ৰিজনেবল হয়, গতিকে আপোনালোকে বেলেগক গিফ্ট দিবলৈও ভাল, নিজে ঘৰতে বা ইফালে সিফালে ওচৰে পাজৰে ওলাই যাবলৈ ওলাই যোৱাৰ সময়ত পিন্ধিবলৈও বহুত ভাল পাব। গতিকে চাওকচোন, প্ৰথমতে এইটো দেখুৱাইছোঁ। এইখন হৈছে চাদৰখন। এখন চাওকচোন, এইখন হৈছে চাদৰখন। এইটো থাকিব আঁচলটো। এইটো চাওকচোন, এইটো দেখিছেনে? এইটো থাকিব আঁচলটো। একদম ওচৰৰ পৰা দেখুৱাইছোঁ। এনেকৈ সৰু সৰু গাত এনেকৈ সৰু সৰু এনেকুৱা প্ৰিণ্টত থাকিব, আৰু পাৰিটো থাকিব এনেদৰে। বহুত বেছি ধুনীয়া, আৰু কাপোৰটো ইমানেই চফ্ট নহয়। আৰু এই মাজত দেখিছেনে সৰু সৰু এনেকুৱা মিহি মিহি আৰু সৰু সৰু এনেকৈ হোৱাইটত আৰু প্ৰিণ্ট কৰা আছে। এইবোৰ দেখিছে নে নাজানো, ভিডিঅ' দেখিছে হয়তো। এই কাপোৰটো ইমান চফ্ট হয় নহয়, আৰু ধুলে আৰু বেছি চফ্ট হ'ব, বহুত ভাল পাব পিন্ধিবলৈ। গতিকে এনেকুৱা যোৰাবিলাক ল'ব পাৰে। এনেকুৱা যোৰাবিলাক আপোনালোকে 250 টকাতে পাই যাব। আৰু এযোৰ ল'লে শ্বিপিংটো দিব লাগিব, আৰু দুযোৰ ল'লে শ্বিপিং ফ্ৰী থাকিব। গতিকে সোনকালে সোনকালে এইবিলাক সংগ্ৰহ কৰি লওক, যিহেতু ষ্টক নাথাকে, শেষেই হৈ যায়, অনাৰ লগে লগে শেষ হৈ যায়। আৰু অফলাইনতো বহুত গুচি যায়, দেখুৱাবলৈ তেনেকৈ নহয়গৈ। এতিয়া মোৰ নিৰ্দিষ্ট কেইটামান কালাৰহে আছে, আৰু এইখন হৈছে মেখেলাখন। আপোনালোকক এযোৰ মই খুলি দেখাই দিছোঁ, বাকীখিনি প্ৰিণ্ট একে, কালাৰ বেলেগ পাই যাব। এইটো চাওকচোন, এইখন হৈছে মেখেলাখন। মেখেলাখন এনেদৰে থাকিব। এইটো হ'ব তলখিনি এনেদৰে থাকিব, আৰু ওপৰলৈকে এনেদৰে সৰু সৰুখিনি প্ৰিণ্টখিনি এনেদৰে থাকিব। আৰু আহল বহল দেখিছেনে কিমান বহল মেখেলাখন। বহুত বহল, আহল বহল দীঘল পাই যাব। সকলোৰে বাবে জোখৰ হয় মেখেলাখন। চাদৰখনো দীঘল, গতিকে আপোনালোকে ল'ব পাৰে। খুব কম প্ৰাইজত পাই আছে। এনেই এইবিলাকৰ মূল্য অলপ বেছি আছিলে, বিহু বুলি কিছুমান অফাৰত দি আছোঁ। গতিকে সোনকালে সোনকালে লৈ ল'ব। তাৰপিছতে আন এটা কালাৰ দেখাইছোঁ। এইটো চাওকচোন, এইটো আছে বেঙুনীয়াত। বাকীটো প্ৰিণ্টটো একেই, কালাৰটো খালি এইটো বেঙুনীয়াত আছে। আগৰটো নীলা আছিলে, এইটো বেঙুনীয়া। লগতে এইখন আছে মেখেলাখন। এইখন মেখেলাখন পাই যাব, এইখন। তাৰপিছত আন এটা কালাৰ আছে, এইটো বহুত ধুনীয়া কালাৰ। কালাৰ গোটেইকেইটা বহুত ধুনীয়া। এইটো কালাৰটো বহুত ধুনীয়া। এইটো চাওকচোন, এইটো চাওকচোন, কিমান ধুনীয়া কালাৰ, কিমান ধুনীয়া লাগিছে, দেখিছেনে? এইখন হৈছে চাদৰখন। গাত এনেদৰে থাকিব। পাৰিটো দেখুৱাইছোৱে, এইটো পাৰিটো হ'ব। তাৰপিছতে এইখন হ'ব মেখেলাখন। মেখেলাখন আৰু কিনো দেখুৱাইছোৱে তথাপি। এইখন মেখেলাখন ওপৰলৈকে এনেদৰে আছে। তাৰপিছতে আন এটা প্ৰিণ্টত আছে। এইটো এতিয়া এটা কালাৰতে আনিছোঁ। কালাৰ বেলেগ বেলেগ পাব, খালি প্ৰিণ্টটো একেই হ'ব, বেলেগ বেলেগ কালাৰ পাই যাব। এইটো এটা কালাৰ চাওকচোন, এইখন মেখেলাখন হয়। এইটো খুব ধুনীয়া কালাৰ। এইটো চবকে পিন্ধিলে ভাল লাগে এই কালাৰটো। এইটো প্ৰিণ্টত আছে, চাওকচোন কিমান চফ্ট কাপোৰটো, দেখিছেনে? চাওকচোন, একদম ওচৰৰ পৰা কিমান ধুনীয়া কাপোৰৰ কোৱালিটি, দেখিছেনে? গতিকে এইখন হৈছে মেখেলাখন। এখন মেখেলাখন। এখনো আহল বহল, আৰু কটন কাপোৰবোৰ আমাৰ এনেদৰে আহল বহলকৈ থাকে, পিন্ধিবলৈ খুব কমফৰ্টেবল হয় সকলোকে। আৰু এইবোৰ আমি গিফ্ট দিবলৈও ভাল, গৰমত যিহেতু লাগেই এইবোৰ কাপোৰ পিন্ধি কাম বন কৰিবলৈও ভাল, ওচৰে পাজৰে ওলাই যাবলৈও ভাল। গতিকে সোনকালে সোনকালে এইবোৰ আপোনালোকে কালেক্ট কৰি লওক।
ষ্টকবোৰ নাথাকে, আনি শেষেই হৈ যায়। এইখন হৈছে চাদৰখন, এইখন দেখিছেনে? এইটো হৈছে আঁচলটো, এইটো আঁচলটো কিমান ধুনীয়া চাওকচোন। এইটো হৈছে আঁচলটো আৰু পাৰিটো এনেদৰে, পাৰিটো এনেদৰে থাকিব। গাত এনেদৰে সৰু সৰু ইয়াত সৰু সৰু এনেকৈ বুটা থাকিব গাত। আৰু চাইডে চাইডে এইটো পাৰিটো ইয়াত, চাইডে চাইডে এইটো এয়া পাৰিৰ দৰে এইটো মিহি, এইটো নীলা পাৰিটোৰ লগতে চাইডত এইখিনি আঁচলটো, আমাৰ আঁচলৰ লগতে কাষত আমি যিটো জাপ ল'ম তাতো এইখিনি ইমানখিনি বহলকৈ আছেই। দুইটা চাইডে আছে, এয়া দুইটা চাইডে আছে, এইটো ল'ব পাৰে। এইটো এটা খুব ধুনীয়া যোৰা। কালাৰ আছে বেলেগ বেলেগ, মই মাত্ৰ এতিয়া প্ৰিণ্টবিলাক যিহেতু একেই, গতিকে এটা কালাৰতে দেখুৱাইছোঁ। আপোনালোকে যি কালাৰ বিচাৰে পাই যাব। ষ্টকবোৰ খালি শেষ হৈ যায় সোনকালে। এতিয়া আনিছোঁ কিছুমান ছিংগল চাদৰ, খুব ধুনীয়া কাপোৰৰ কোৱালিটি, মই কি ক'ম, কেইখনমানহে এতিয়া ষ্টক বাকী আছে, বাকীবোৰ একদম শেষ হৈ গ'ল। এইখন এখন চাওকচোন, একদম ভইল, যিটো আমাৰ পিয়'ৰ ভইলটো যে গৰমত পিন্ধিবলৈ যে খুব ধুনীয়া, সেই পিয়'ৰ ভইলত আনিছোঁ এখন ছিংগল চাদৰ। এইবিলাক চাদৰ আমাৰ মাহঁতৰ বয়সৰ বা স্কুল কলেজ কৰা বাইদেউসকলৰ কাৰণে এইবিলাক ল'বলৈ খুব ভাল। মাহঁতৰ বয়সৰ মানুহক আমি দিবলৈও ভাল। বিহু বুলি হয়তো আমি প্ৰথম দিনা বিহুত আমি সেৱাতি কৰি এনেকুৱা এখন চাদৰ আমি উপহাৰ দিব পাৰোঁ খুব ধুনীয়াকৈ। এইখন চাওকচোন, এই আঁচল দুটা এনেকৈ আছে, দুইটা চাইডে এনেকৈ আছে আঁচল দুটা, আৰু এইটো হৈছে মিহিকৈ এইটো পাৰিটো। এখন এখন আহল বহলীয়া চাওকচোন কিমান ধুনীয়া চাদৰ। এইখন আপোনালোকে ল'ব পাৰিব 500 টকাত। বাকী কটনৰ প্ৰাইচবিলাক একেই, সকলোখিনি 250 টকীয়া যোৰা, আৰু এযোৰ ল'লে শ্বিপিংটো দিব লাগিব, লগতে দুযোৰকৈ ল'লে শ্বিপিং ফ্ৰী থাকিব। আৰু এইখন এখন চাওকচোন কিমান ধুনীয়া, এইখন এখন চাদৰ, এইখন সেই পিয়'ৰ ভইলত। এইখন এখন চাওকচোন কিমান ধুনীয়া কালেকশ্যন দেখিছেনে? এয়া চাওকচোন, আঁচলটো এনেকৈ থাকিব কম ফুলৰ, আৰু লগতে এয়া দুইটা চাইডে পাৰিটো এনেদৰে থাকিব, গাত এনেদৰে সৰু সৰু বুটা থাকিব, এইবোৰ সৰু সৰু বুটা থাকিব। কাপোৰটো নকওঁ কিমান ধুনীয়া, আপোনালোকে নিজে কাপোৰটো চুই চালে গম পাব, বহুত বেছি ধুনীয়া। গতিকে এইবোৰ চাদৰ আপোনালোকে ল'ব পাৰিব 500 টকাকৈ। গতিকে সোনকালে সোনকালে সংগ্ৰহ কৰক। আৰু ইয়াৰ আৰু কালেকশ্যন আমি আনি আছোঁ লাহে লাহে। ভিডিঅ'বোৰ আচলতে খুব ব্যস্ত, গতিকে ভিডিঅ' আমি আগবঢ়াব পৰা নাই এতিয়া, সেইকাৰণে সময় কম কাৰণে মাত্ৰ কেইটামান যোৰা আৰু ছিংগল চাইডৰ দুখনমান দেখুৱালোঁ। এনেকুৱা ষ্টক আৰু আছিলে এইবোৰ। এখন কমতে ল'ব পাৰিব, এইখন আপোনাৰ 350 টকাৰ এনেকুৱা চাদৰবোৰ। গতিকে সোনকালে সোনকালে সংগ্ৰহ কৰক, আৰু আগলৈ ভিডিঅ' আৰু পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক এটা কৰি ৰাখিব, তেতিয়া আৰু নটিফিকেশ্যনটো অল কৰি ৰাখিব, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আজিলৈ আহিছোঁ, ধন্যবাদ। সকলোকে বিহুৰ পুনৰ শুভেচ্ছা থাকিল। আকৌ নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম।